স্বাধীনতা আন্দোলনৰ সকলো শ্বহীদ বীৰলৈ মোৰ সহস্ৰদ্ধ প্ৰণাম জনালোঁ। অইনবাৰৰ দৰে ভাৰতৰ চুকে কোণে ৭৭ সংখ্যক স্বাধীনতা দিৱস এইবাৰো পালন কৰা হ'ব। গতিকে এই চেগতে ময়ো আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। এই ভিডিঅ'টিত মই কিছু সৰু সৰু অনুষ্ঠানৰ অংশ দেখুৱাবলৈ চেষ্টা কৰিম। এই চেগতে মই স্বাধীনতা দিৱসৰ সকলো শ্বহীদক সুঁৱৰি পদ্মধৰ চলিহাৰ দ্বাৰা ৰচিত এটি কবিতা আগবঢ়াবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম স্বদেশ প্ৰেম। কবি পদ্মধৰ চলিহা। ধৰেণী জনম কেৱে এই মৰতত, শিলাময় কৰি তাৰে হিয়া। এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া। আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হ'ল। জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনে ঐ? আহক এইবাৰ উপভোগ কৰোঁ ছয়গাঁৱৰ স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত এটি হিন্দী গীত, দেশপ্ৰেমমূলক গীত। আৰু এই গীতটি শিকাইছে আব্দুল কৰিম নামৰ আমাৰ ছয়গাঁৱৰে শিল্পী, আৰু তেখেতে বৰ্তমান মিউজিক স্কুলৰ শিক্ষক হয়। আৰু তেখেতে ধুনীয়াকৈ এই কণবিলাকক শিকাইছে, আৰু লগতে তেখেতৰ গীতৰ জগতখনত বহুত এটা দখল আছে। আপোনালোকে দেখিব কেতিয়াবা মই আপোনালোকক অন্য ভিডিঅ'ৰ দ্বাৰা তেখেতৰ গীত দেখুৱাবলৈও চেষ্টা কৰিম। এতিয়া আহকচোন আমি চাই থাকোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকক মই মাজে মাজে কিছুমান সৰু সৰু শ্বট দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। এইটো হ'ল শিল্পী সমাজৰ তৰফৰ পৰা আগবঢ়োৱা বন্দে মাতৰম গীতটিৰ আৰু লগতে নৃত্য। আৰু এইবাৰ মই দেখুৱাবলৈ খুজিছোঁ ছয়গাঁৱৰ শিল্পী সমাজৰ পৰা কুশল কোঁৱৰ নামৰ নাটকখন থুলমূলভাৱে তেওঁলোকে 15 আগষ্টৰ দিনা উপস্থাপন কৰিব। তাৰে কিছুমান ৰিহাৰ্চেল কৰি থকাৰ চিন চাই গৈ থাককচোন সম্পূৰ্ণ ভিডিঅ'টো। of Railway, Indian Railway Act under Section 35 Defense of Indian Act
and গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আগলৈ আকৌ নতুন নতুন ভিডিঅ' মই দি থাকিবলৈ চেষ্টা কৰিম আৰু শেষত এইখিনিয়ে কওঁ যে আপোনালোকৰ এই ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু সময় মিলিলে শ্বেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক আৰু কণ ল'ৰা ছোৱালীবিলাকে যিখিনি কৰিছে বা মোৰ ভিডিঅ'টোত কিবা ভুল ত্ৰুটি থাকি যাব পাৰে সেইখিনি আপোনালোকে কমেণ্টত কৈ পেলাই মোকো আগবাঢ়ি যাবলৈ উৎসাহ দিব আৰু লগতে মোৰ চেনেলটোত যিসকল নতুনকৈ আহিছে আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকিবৰ ইচ্ছা কৰে তেওঁলোকে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ